हेलो दोस्तों, वेलकाम टू बायहाता शालिक प्रेंगस्टार। आज बायहाता शालिक प्रेंगस्टार तरफৰ পৰা আজি আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' এটা আগবঢ়াই দিছোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আজি আমাৰ লোকেল জেগাতে ভিডিঅ'টো কৰিছোঁ। আমাৰ আজি ঘৰৰ পৰা বেছি দূৰ নহয়, আমাৰ চকটো এৰি নেক্সট চকতে দোকানখন আছে। আমাৰ লগত আছে আজি মনোজ দা, আমাৰ ঘৰৰ কাষৰে। মই মনোজ দাক মাতি দিছোঁ। এই মনোজ দা দোকানতে আজি ভাইটিটো বহুত ভাল লাগিছে। তেওঁ এটা নতুন চেনেল খুলিছে আৰু চেনেলটো মোৰ বহুত ভাল লাগিছে আৰু আমি কোম্পানী আহিছে আমাৰ ভাইটি চেনেলটো আপোনালোকে চবেই চাব আৰু যদি ভাল পায় লাইক কৰিব। ভাল লাগিছে সেইটো চাই দিব। ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ব'লক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। মনোজ, এইটো ক্ৰীমটো দিয়া।
ছোৱালীটো তাইক মই বিয়ে কৰাম বুলি কৈছোঁ নে নাই বুজি আছোঁ মই বুজি আছোঁ বাইদেউ নুঠিবা মই বুজি আছোঁ মই বুজি আছোঁ দোকানীটো মই কথা পাতি আছিলোঁ মই মানে কথা পাতি আছিলোঁ মই মানে কথা পাতি আছিলোঁ দেখা নাই মনোজ যাই আছিল এই মই মনোজ আহক বুলি কৈছিলে মনোজ দা তুমি আহাছো দৰ্জাখন খুলি দিয়া দৰ্জাখন মাৰি দিয়াচোন মানে একদম বেয়া নাপাওঁ মই মানে ফোনৰ কাৰণে আহিছোঁ মই একদম বাবু মই তাৰমানে ফোনৰ কাৰণে আহিছোঁ বেয়া নাপাবা একদম বেয়া নাপাবা একদম বেয়া নাপাবা ফোনৰ কাৰণে আহিছোঁ তুমি বেয়া নাপাবা ফোনৰ কাৰণে আহিছোঁ একদম বেয়া নাপাবা দুখ পালা নেকি তুমি নাই ফোন একদম বেয়া মোৰ মোৰ যিজনী ছোৱালী ভাল মানে পলাই গ'ল মানে মোৰ মাথাটো কাম নকৰা হৈ গ'ল বাহিৰত মনোজ তুমি কেঞ্চিখন দিয়া মোক ডাঙৰ কেঞ্চি আন আছে নেকি ডাঙৰখন মালিচটো কৰি দিবা চুলি তাৰমানে মই এতিয়া কাটিব ইচ্ছা নাই বেছি একদম ক'ব ইচ্ছা নাই মোৰ না মালিচ কৰি আছোঁ মই কৈছোঁ নে একদম কাষ্টমাৰ গেল তুমি বেয়া নাপাবা ধেমালি কৰিছে কেমেৰা লাগিছে ভিডিঅ' কৰি আছোঁ বেয়া নাপাবা এইটো কেমেৰা বেয়া নাপাবা হাইটি দিয়া খং কিয় কৰিছে হাইটি দিয়া চুলকেইটা মনত ভালকে